নমস্কাৰ জনাইছোঁ আপোনাৰ চেনেলৰ জৰিয়তে সমগ্ৰ কমতাপুৰবাসী অসমবাসী ৰাইজক আজি চতুৰ্থতম কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা শুভকামনা জ্ঞাপন কৰিছোঁ আৰু সকলোৰে সহায় সহযোগ আমি কামনা কৰিছোঁ। আজি সকলোৱে ইতিমধ্যে গম পাইছে যে চতুৰ্থতম প্ৰতিষ্ঠা দিৱস কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মাননীয় অসমৰ সুদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যিখন অট'নমাছ কাউন্সিল গঠন কৰি দিছে আৰু আজি প্ৰতি বছৰে আমি প্ৰতিষ্ঠা দিৱস পালন কৰি আহিছোঁ। আজি চতুৰ্থতম প্ৰতিষ্ঠা দিৱস। আজি আমি বিভিন্ন কাৰ্যসূচীৰে দিনটোৰ প্ৰথমতে বন্তি প্ৰজ্বলন আৰু বৃক্ষৰোপণেৰে আমি কাৰ্যৰ শুভাৰম্ভ কৰিলোঁ। তাৰপিছত নাম কীৰ্তন আমাৰে আমি শুভাৰম্ভ ইতিমধ্যে কৰা হৈছে আৰু এইবাৰ আমাৰ যিসকল আমাৰ বিভিন্ন জাতি ধৰ্মাৱলম্বী বা আক্ৰাচুকে ধৰি বিভিন্ন সংগঠন নেতৃবৰ্গক আমি আমন্ত্ৰণ জনাইছোঁ আৰু সমান্তৰালভাৱে যিসকল বিগত দিনত কোচ ৰাজমুখী আন্দোলনত কমতাপুৰ আন্দোলনত যিসকল সংগ্ৰামীয়ে যিসকল ৰাইজে ঘূণীয়া হৈছিল গুলীবিদ্ধ হৈছিল তেখেতসকলক আজি আমি আৰ্থিক এটা অনুদান আৰু লগতে তেখেতসকলক আমি বিশেষভাৱে সম্বৰ্ধনা মানপত্ৰ দিব বিচাৰিছোঁ আৰু কোচ ৰাজমুখী সংগঠনৰ আমাৰ যিসকল প্ৰাক্তন নেতা আছে যিসকলৰ কাৰণে আজি এই অৱস্থালৈকে আজি উপনীত হৈছোঁ তেখেতসকলৰ যি অৰিহণা এই অৰিহণা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। তেখেতসকলৰ এই অৰিহণা নাথাকিলে হয়তো আজি আমি এই যিখিনি আমি মানে উপনীত হৈছোঁ যিখিনি স্থানলৈকে সেইখিনিত উপনীত হয়তো ক'ৰবাত আমি হ'ব নোৱাৰিলোঁ হয়। গতিকে তেখেতসকলকো আমি বিশেষভাৱে সম্বৰ্ধনা দিয়াৰ আজি ইয়াত ব্যৱস্থা কৰা হৈছে। আমাৰ এটাই উদ্দেশ্য যে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখন বিগত দিনত যি হ'লে আৰু এতিয়া ৰাইজে বিচৰা ধৰণে এই অঞ্চলৰ দল সংগঠনে বিচৰা ধৰণে আগন্তুক দিনত আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখনে আগবাঢ়ি যাব বিচাৰিছোঁ। আমি শিক্ষাৰ দিশত কাম কৰিব বিচাৰিছোঁ। যুৱ প্ৰজন্মক এক সুস্থ বাতাবৰণৰ দিশত অনাৰ কাৰণে আমি কাম কৰিব বিচাৰিছোঁ। মুঠতে এক কথাত ৰাইজে বিচৰা ধৰণে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখন আমি আগবঢ়াই লৈ যাব বিচাৰিছোঁ। আমি নিৰ্বাচনৰ জৰিয়তে সমান্তৰালভাৱে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখন এখন শক্তিশালী আৰু সম্পূৰ্ণ স্বীকৃতিপ্ৰাপ্ত কমতাপুৰ অট'নমাছ কাউন্সিল আমি পাব বিচাৰিছোঁ আৰু সেই উদ্দেশ্যে সকলোকে আজি ইয়াত আমি চতুৰ্থতম প্ৰতিষ্ঠা দিৱসৰ প্ৰাক মুহূৰ্তত এই প্ৰাংগণত সকলোকে আমি আজি আমন্ত্ৰণ জনাইছোঁ। পুনৰবাৰ আপোনাৰ চেনেলৰ জৰিয়তে সমগ্ৰ কমতাপুৰবাসী অসমবাসী ৰাইজক আমি আমাৰ ফালৰ পৰা বহুত শুভকামনা জনাই সকলোৰে পৰা আমি যাতে ভালে আগবঢ়াই লৈ যাব পাৰোঁ আমি সহায় সহযোগ আৰু আশীৰ্বাদ বিচাৰিছোঁ।